এনে এটা গৰমে অলপ ঠাণ্ডা দিলেও হৈ যায় হে ভগৱান ঠাণ্ডা অলপ দি দিয়া ভক্তবিলাকৰ অলপ সুবিধা হ'ব তো আজি গৈ আছোঁ নগাঁও যিমান পাৰোঁ আমি এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰিম কি ভাল জেগা আছে তাতে চব দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকক তো হেল্ল' এভৰিৱান মই পৰাগ এণ্ড ৱেলকাম বেক টু আনাডাৰ ব্লগ তো এতিয়া মই আছোঁ দিচাং ৰিজৰ্টৰ ওচৰতে আৰু আগৰখিনি আমি ভিডিঅ' বনোৱা নাছিলোঁ জাষ্ট ইয়াৰ পৰা আৰম্ভ দিলোঁ ভিডিঅ'টো যিমান টাইম মিলে আজি মানে ৰিটাৰ্ণ হৈ আহিব লাগে তো ৰিটাৰ্ণো হ'ব লাগে তো যিমান পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব তো আজি আমাৰ লগত আছে ৰাহুলতে আছে প্ৰাঞ্জিত আছে আৰু এয়া ৰাহুল প্ৰাঞ্জিত চব আছে হেল্ল' টিকলা আছে তো এনেকৈ আমি চাৰিজনে গৈ আছোঁ এতিয়া আৰু আমি ওলাওঁ লাহেকৈ এইয়া দিচাং ৰিজৰ্ট পাৰ হ'লোঁ আমি এতিয়া আৰু ইয়াতে চাগে প্ৰগ্ৰেম হ'ব কিবা এইয়া দিচাং ৰিজৰ্ট তো আমি অলপ দূৰ আহি মানে কমেও 40 কিলোমিটাৰমান আহি অলপ ৰখিলোঁ মানে ছাইডৰ গাড়ী মানে ৰাস্তাৰ ছাইডতে অলপ ৰখিলোঁ আৰু ইয়াতে চাৰিওফালে দেখা পাইছে পূৰা বাঁহ বেতৰ মানে একদম জ্বলা চলা কোলা চোলা এইবিলাক বনোৱা আছে বহুত ধুনীয়া চাওক না কি ধুনীয়া এইবিলাক বনাই ৰাখিছে 60-70 কিলোমিটাৰমান যাব আছে আৰু তো অলপ ৰখিলোঁ মাজতে আৰু ইহঁতে বোলে অলপ ফটো শ্বুট কৰে তো এনেকৈ গৈ আছোঁ মানে আৰু বহুত দূৰ যাব আছে 70 কিলোমিটাৰমান যাব আছে ঐ বেক চাইডে গাড়ী চাবা তাহাঁত এনেকৈ মানে ৰাস্তাৰ ছাইডতে চাওক কি ধুনীয়া একদম মানে বেতৰে বস্তু এনেকুৱা মানে ৰাখি থৈ দিছে বহুত ধুনীয়াকৈ চাওক না কি চালিয়া কি ধুনীয়া এটা মানে চাওক কি ধুনীয়া একদম লাইন কৰি এখন মানে দোকানবোৰ আছে ৰাস্তাৰ ওচৰতে তো কিবা এটা ভাল লাগি আছে আজি ছানডে বুলি অলপ ওলাই আহিছোঁ মানে প্ৰত্যেকটা ছানডে আমি মানে ওলাই আহোঁ অলপ মানে ফুৰিবলৈ তো এনেকৈ আমি গৈ আছোঁ লাহে ধীৰে কৰি মানে অলপ ৰখি গৈ আছোঁ তো যিমান পাৰোঁ আজি বেষ্ট প্লেচবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলত তেনেহ'লে সৰু এটা ৰিকুৱেষ্ট ছাবস্ক্ৰাইব কৰি দিব তলত লাল বাটনটো আছে ক্লিক কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কোনখিনি পাৰ্ট মানে ভিডিঅ'টোৰ ভাল লাগে কমেণ্ট কৰি জনাব তো এনেকৈ আমি ফটো তুলি কিনে এনেকৈ লাহেকৈ ওলাই যাওঁ আৰু বহুত ৰ'দো দিছে চাওক আজি পূৰা একদম ৰ'দৰ একদম কমি নাই চাওক না একদম কি কাঢ়া ৰ'দ গৰম আৰু এইবোৰ চাওক বাঁহৰ বেতৰ বস্তু ৰাস্তাৰ ওচৰতে আৰু ইয়াতে ডাব ৰাখি থৈ দিছে বঢ়িয়া কৰি কোনোবা যদি বহুত দূৰৰ পৰা আহে তেনেহ'লে ইয়াতে ৰখি কেনে মানে খাব পাৰে গাইজ আমি এই ৰাস্তাটোত সোমালোঁ মহামৃত্যুঞ্জয় ৰাস্তাত কি কোৱা ৰাহুল মজা ধামাকা আজি লাষ্ট বলবম হয় সেইকাৰণে চাগে মানুহ ভিৰ হ'ব চাওঁ কি হয় যায় আৰু এই ৰাস্তাত আমি সোমালোঁ চাওক এই ৰাস্তাটোৱে হয় তো আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰি দিলোঁ পাৰ্কিং কৰি এতিয়া আমাৰ বেক চাইডে দেখা পাইছে মহামৃত্যুঞ্জয় টেম্পল আছে বেক চাইডে তো নগাঁৱত আহিছে যিহেতু মহামৃত্যুঞ্জয় দৰ্শন কৰি যাওঁ তাৰ পৰা আমি বেলেগ এটা মানে প্লেনিং আছে চাই থাকক আমাৰ বেক চাইডে আছে নে কি কোৱা প্ৰাঞ্জিত মজা লাগি আছে ৰে ৰাহুল মজা মানুহৰ ভিৰ চাওক পুৰা মানুহৰ ভিৰ 50 টাকা লৈছে এই 50 টাকাত 50 টকা পায় আমি চেনেল খুলি আহিব লাগিছে তো এনেকৈ গৈছোঁ আৰু মানুহ চাওক আজিতো মানুহ বহুত বেছি ভিৰ একদম লাগাতকৈ বেছি ভিৰ চাওক লাষ্ট মানে আজি বলবম চাগে লাষ্ট হ'ব ন আজি লাষ্ট থাকে আজি লাষ্ট বলবম কাৰণে আজি লাষ্ট দেওবাৰ বলবমৰ তো সেইকাৰণে মানুহবোৰ দেখা পাইছে ইমান ভিৰ আৰু আমাৰ আগত আছে ৱাও
আৰু এনেকুৱা এটা গৰম পৰিছে ভক্তবোৰক চাওক না কেনেকুৱা এটা মানে চিটুৱেশ্যন পাইছে এই গৰমত বাপৰে কি গৰম এনে এটা গৰমে অলপ ঠাণ্ডা দিলেও হৈ যায় হে ভগৱান ঠাণ্ডা অলপ দি দিয়া ভক্তবিলাকৰ অলপ সুবিধা হ'ব আপুনি চকু মিলি চাওক আৰু ভগৱান আৰু এনেকুৱা এটা গৰম এই বিল্ডিংটোৰ তলতে অলপ ছায়াত মানে ৰখিছোঁ ৰ'ব কাৰণে কি গৰমে কি হয় নহয় পানী টেংকি থোৱা এইটো এটা সেই হয় জাগা হয় ওপৰৰ ফালে চালোঁ বিল্ডিংটো আধাতে সেই হৈ গ'ল বিল্ডিং নহয় মানে এইটো পানী টেংকি থোৱা এই নহয় এচিটো লগাব নালাগিছিল এচিত থকাৰ পিছত আকৌ বাহিৰত ওলোৱাৰ পিছত জ্বলাতে লাগিছে গৰমে সেইকাৰণে অলপ ছায়াবোৰৰ চাহাৰা লৈছোঁ আজি উপায় নাই কমেও ইয়াতে কিমান আজি পৰিছে 36 মান পৰিছে এইবোৰ মাউণ্টেইন ক্লাইম্বিং এটা ভিউ চাওক না আপোনালোকে ইমান ধুনীয়া এটা মানে এটা কিবা এটা হেৰি আছে মানে এটা চাওক না ফ্ৰেমত আহিছে চাওক মেঘৰ লগত চাওক এই শিৱলিংগটো চাওক না ইমান যি কি নহওক মই এটা চিনেমেটিক দেখাই আছোঁ আপোনালোক এটা শ্ল' মোশ্যন দেখাই আছোঁ তো চাবৰ কাৰণে ৰেডি